মৰ্নিং আজি মই আনটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গৰম গৰম হালধিৰ চাহেৰে পুৱাৰ আৰম্ভণি কৰিছো। এতিয়া মই ভিডিঅ' এটা ৰেকৰ্ড কৰিবলৈ ওলাইছো, সেইকাৰণে অলপ সাজি কাচি ওলাইছো। সো আপোনালোকে চাই থাকক আজি কি কৰো। আজি মই ৰাতিপুৱাই উঠিলো সোনকালে, এইকেইদিন অলপ দেৰিকৈ উঠিছিলো 8টা মান বজাত, কিন্তু আজি ভিডিঅ' ৰেকৰ্ড কৰিম বুলি ৰাতিপুৱা 6টা বজাতে উঠিলো। উঠি মেলি ৰেকৰ্ডিং কৰিলো। সো আজি মই ডালিয়াৰ ৰেচিপি এটা বনাম বুলি ভাবিছো। এয়া ডালিয়া লৈছো আৰু বাকীখিনি সামগ্ৰী ৰেডি কৰি লৈছো। সো আপোনালোকে চাবলৈ পাব, ৰেচিপিটো এগ্ৰিকালচাৰত এভেইলেবল হ'ব। ডালিয়াৰ খিচিৰি এতিয়া প্ৰায় হৈ আছে, উতল আহিবলৈ থৈ দিছো। সো শ্বুটিঙৰ মাজতে মই আকৌ এবাৰ কেমেৰা তুলিছো, এয়া হৈ আছে। এতিয়া মোৰ ডালিয়াৰ খিচিৰি ৰেডি হৈ গ'ল। সো ডালিয়া খাম, ভোকো লাগিছে, 9টা বাজিবৰে হ'ল, গতিকে খাই লওঁ, অলপ ব্ৰেকফাষ্টটো কৰি লওঁ, তেতিয়া পেট ভৰি যাব। ডালিয়া খালে এনেও পেট ভৰি যায়, বেলেগ একো নাখালেও হৈ যায়। আৰু এইকেইদিনৰ পৰা ৰামায়ণ আৰু মহাভাৰত ৰিপিট টেলিকাষ্ট দি আছে টিভিত, আপোনালোকে চাইছেনে? আমি এই দুদিন চালো, খুব ভাল লাগিছে। যে সৰু কালৰ স্মৃতি আৰু ঘূৰি আহিছে। আমি একদম সৰু থাকোতে চাইছিলো, তেতিয়াই টেলিকাষ্ট হৈছিলে, আকৌ এবাৰ ৰিপিট দি আছে, ভাল হৈছে। এতিয়া মানুহে চাব পাৰিব ৰিপিট টেলিকাষ্ট, আৰু যোনে যোনে চোৱা নাই বৰ্তমানৰ প্ৰজন্ম তেওঁলোকেও চাব পাৰিব। আপোনালোকেও চাব যদি চোৱা নাই। আমি মাজে সময়ে এনেও কথা পাতো যে ৰামায়ণ মহাভাৰত যদি আৰু ৰিপিট দিলেহেঁতেন তেতিয়াহ'লে ভাল লাগিলেহেঁতেন, চাব পাৰিলো হয়, কাৰণ সৰুতেই চোৱা। বৰ্তমান সময়ততো বিভিন্ন ধৰণৰ টিভি চিৰিয়েলছ দিয়ে, বিভিন্ন ধৰণৰ প্ৰগ্ৰাম শ্ব'বিলাক দি থাকে, ভাল লাগে। কিন্তু ৰামায়ণ মহাভাৰতৰ এটা সুকীয়া টেষ্ট এটা আছে, চাই বহুত ভাল লাগে। আৰু বৰ্তমান সময়ত যিহেতুকে চবে আমি ঘৰত আছো, সকলোৱে নিজৰ ঘৰত বহি উপভোগ কৰিব পাৰিব। চব ভাল হৈছে এতিয়া দিছে। আৰু শুনিছো শক্তিমানো দিব বুলি শুনিছো, যদি দিয়েতো বহুত ভাল কথা। আৰু চাম, সৰু কালৰ একদম স্মৃতি মনত আহি যাব। এইবোৰ বহুত চাইছিলো সৰুতে, বহুত ভাল লাগে। আৰু ৰিপিট দিলেতো আৰু চাম, শুনিছোহে দিব বুলি, এতিয়া চিয়ৰ নহয় দিবনে নাই, দিলে ভাল। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে চিলিণ্ডাৰ আৰু পানী। আমাক চিলিণ্ডাৰ দিব আহিছে, গতিকে খুৰাক দেউতাই চেনিটাইজাৰ দিছে, আৰু লগতে পানীৰ গাড়ী যেতিয়া আহে, পানীৰ দাদাকেইজনকো চেনিটাইজাৰ দিয়া হয়। আৰু এয়া হৈছে আমাৰ ঘৰৰে বিলাহী আৰু কণ বিলাহী। এইখিনিয়ে অলপ সহায় কৰিব, তৰকাৰী বা চালাড চাটনি আদি বনাই খাব পাৰিম, আৰু দাইলত দিও খাব পাৰিম। এতিয়া সন্ধিয়াৰ সময়, আজি ৰাতিপুৱা মই ৰেচিপি ভিডিঅ'টো শ্বুটিং কৰাৰ পিছত আমি ইউটিউবত লাইভ আহিছিলো, আপোনালোকে নিশ্চয় চাইছে এগ্ৰিকালচাৰত। তাৰপিছত মানে বহু সময় গুচি গ'ল, 1টা বাজি গ'ল। তাৰপিছত ভাত পানী খাই উঠি অলপ ৰেষ্ট ল'লো। ইভিনিং এতিয়া হৈছে সন্ধিয়াৰ সময়। চ' আকৌ এবাৰ ভিডিঅ' কৰোঁ বুলি ভাবিছো আপোনালোকৰ কাৰণে। চ' এতিয়া বায়ে বোলে আলু পৰঠা খাই, চ' আমি অলপ আলু পৰঠা বনাই মেলি এখন খাম। আৰু যিহেতু আলুৱে আছে, আৰু আলুৰে আলু পৰঠা বনাবলৈ সুবিধা হয়। চ' পটককে বনাই খাম, তাৰপিছত ইনষ্টাগ্ৰামত লাইভ আহিম বুলি ভাবিছো। চ' লাইভ আহি লওঁ। ত' আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল। বিশেষ একো কৰাও নহ'ল তেনেকে, অকল ৰাতিপুৱা মই ভিডিঅ' শ্বুটিং কৰিলো, সেইটো মেইন কাম হৈ গ'ল। তাৰপিছত এতিয়া ভিডিঅ'টো এডিটিঙো কৰিব আছে, এডিটিং কৰিব লাগিব। চ' এতিয়া লাইভ আহিম ইনষ্টাগ্ৰামত, আশা কৰিছো আপোনালোকে নিশ্চয় চাইছে। এতিয়া ভিডিঅ' আপলোড হোৱালৈকে হৈ গ'ল। এইফালে মই বেলি আছোঁ, আৰু বায়ে আলু পিটিকাখিনি ৰেডি কৰি আছে পৰঠা বনাবলৈ। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ টেষ্টি আলু পৰঠা। এতিয়া খাম। এতিয়া সন্ধিয়া মানে ৰাতিয়ে হ'ল, আৰু 8:30 বাজি গ'ল, 8:30 হৈ গৈছে। ইনষ্টাগ্ৰামত লাইভ আহিলেও খুব ভাল লাগিলে কথা পাতি, ফ্ৰেণ্ডছ ভণ্টি ভাইটি সকলোৰে লগত কথা পাতিলো। চ' এতিয়া ব্লগটো আজি আকৌ এবাৰ আৰম্ভ কৰিলো। এতিয়া আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাম, চাব দেই, আৰু নাহাঁহিব। আমাৰ মাহঁতে মানে এইকেইদিন বুলি নহয়, ৰেগুলাৰলি এক্সাৰচাইজ কৰে। চ' এই দুদিনো কৰি আছে। বা আৰু মই অলপ ভিডিঅ' শ্বুট কৰিছিলো মনে মনে, পিছত মাহঁতক দেখুৱালো। মাহঁতে গম নোপোৱাকৈ ভিডিঅ' কৰিছিলো। চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম অলপমান। চ' চাওক এতিয়া।
তাৰপিছত গধূলি অলপ ভিডিঅ' কল কৰিলোঁ আইতা, মামী, মামা, ভাইটি, ভণ্টি সকলোৰে লগত, লগতে ফ্ৰেণ্ডছৰ লগতো। এতিয়াতো ওচৰত আহিওতো তুমি ঘৰলৈ আহিব নোৱাৰা, চব লকডাউন ন? তাকেইতো এতিয়া বন্ধ। এতিয়া মই আহিছোঁ পাকঘৰলৈ ভাত ৰেডি কৰোঁ বুলি। এইফালে ভাত হৈ আছে, দিনৰে দাইল আছে, আলু ভাজি আছে আৰু আজি অকল ভাত বহাই দিছোঁ। আজি বেলেগ একো নবনাওঁ, তেনেকৈ খাম। আৰু দালিয়া বনাইছিলোঁ, দালিয়া আছে, দালিয়া অকণমান পিছত মাৰিলে আৰু পৰঠা যিহেতু ইভিনিং বনালোঁ ভাত হৈ গ'ল। আৰু ইভিনিং পৰঠা খালোঁ, পৰঠা খাই পেট ফুল হৈ গ'ল। মোৰ ভাত খাবলৈ আচলতে মন নাই, তথাপিতো দালিয়া খাম বুলি ভাবিছোঁ। ৰাতিপুৱা বনোৱাই আছে, অলপ দালিয়া খাম আৰু ভাত বা আৰু দেউতাই খাব। হেল্ল' ফ্ৰেণ্ডছ, আন এটি নতুন দিন। আজি 1 এপ্ৰিল আৰু যোৱাকালিৰ দিনটো কেনেকৈ পাৰ হ'ল আপোনালোককতো দেখুৱালোৱে। আজি এতিয়া মই আৰু অলপ ভিডিঅ' শ্বুটিং কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া মই আহিছোঁ, আজিও ব্লগ এটা বনাম বুলি ভাবিছোঁ। কিমানখিনি দেখুৱাব পাৰোঁ নাজানো। এতিয়া মই তেতেলীৰ চৰ্বত বনাবলৈ ওলাইছোঁ। তেতেলীখিনি মই তিয়াই থৈ দিছিলোঁ, এয়া চাওক, এইখিনি কালিয়ে তিয়াই থৈ দিছিলোঁ। ভাবিছোঁ তেতেলীৰ চৰ্বত বনাই খাওঁ। তেতেলীৰ চৰ্বত খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয়। আৰু এতিয়া আমাৰ নেমু টেঙাও নাই, নেমু টেঙা প্লাছ চব্জি একো নাই, চব শেষ হৈ গ'ল, বজাৰত পাবলেই নাই। দাদা কালি গৈছিলে ওলাই, বজাৰত নাপালে। নিশ্চয় সকলোৰে অসুবিধা হৈ আছে বৰ্তমান সময়ত। মই ভাবিলোঁ তেতেলী মানে আগতে আনি থৈ দিয়া আছিলে, সেইকাৰণে ভাবিছোঁ তেতেলীৰ চৰ্বতেই খাওঁ। কাৰণ আমি কেইদিনমানৰ পৰা নেমু টেঙা চৰ্বত খাই আছিলোঁ আৰু নেমু টেঙা শেষ হৈ গ'ল, বৰ বেছিকৈ অনা নাছিল। সেইকাৰণে এতিয়া তেতেলীৰ চৰ্বত খাম। আৰু তেতেলীৰ চৰ্বতৰ ৰেচিপি অলৰেডি দিয়া আছে AK ক্ৰিয়েশ্যনছত, আপোনালোকে চাব পাৰে। তথাপিতো মই আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া চাওক, তেতেলীখিনি তিয়াই থৈ দিছিলোঁ। এতিয়া এইখিনি এনেকৈ পিটিকি লৈ ৰসখিনি উলিয়াই ল'ম। আৰু ইয়াত আছে পদিনা পাত। পদিনা পাতখিনি অলপ বেয়া হ'ব ধৰিছে, তথাপিতো মই অলপ চৰ্বতত ব্যৱহাৰ কৰিম। ভাল পাতখিনি বাছি উলিয়াম। এইখিনি চৰ্বত বনাই লওঁ। আপোনালোকেও পাৰিলে তেতেলীৰ চৰ্বত খাব, আৰু খুব ভাল হয় খোৱাটো। ডায়েবেটিক পেচেণ্টৰ কাৰণেও বহুত ভাল হয়। এইকেইদিন বহুত টানি টুনি খাব লগা হৈছে, সকলোৰে নিশ্চয় একেই অৱস্থা হৈছে। আৰু আমিও তেনেকৈ দাইল ভাত, আলু পিটিকা, আলু ভাজি, অকল আলুৱে আছে এইখিনি সময়ত। আৰু আলু শেষ হ'লে চাগে আলুও নাপাম আমি, এতিয়া কি হ'ব নাজানো। আলুৰে তেনেকেই খাই আছোঁ। বিলাহী কেইটামান আছিলে, বিলাহী আলুৰে তৰকাৰী বনাইছিলোঁ। আৰু সেই আৰু যিখিনি বস্তু আগৰে সামগ্ৰী আনি থোৱা আছিলে প্ৰায় শেষেই হ'ব ধৰিছে। আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকলে খাব পৰা নাই, দুবেলা দুমুঠি খাব পৰা নাই, দুখীয়া পৰিয়ালসকলক আপোনালোকে প্লিজ সহায় কৰক। আমিও অলপ কণ্ট্ৰিবিউট কৰিছোঁ, আমিও সহায় কৰিবলৈ চেষ্টা কৰিছোঁ অনলাইন যোগে। আৰু PM ফাণ্ডত আমি দিছোঁ, লগতে অসম আৰোগ্য নিধি, তাত আমি কণ্ট্ৰিবিউট কৰিছোঁ। আশা কৰোঁ আপোনালোকেও কণ্ট্ৰিবিউট কৰিব আৰু অলপ হ'লেও সহায় কৰিব। আমাৰ দ্বাৰা যদি অলপ হ'লেও তেওঁলোকৰ সহায় হয়, আমি যদি অলপ হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে কিবা এটা হ'লেও ভাল হ'ব বুলি মই ভাবোঁ। সকলোৱে যদি আমি অলপ হ'লেও 10 টকাৰ পৰা আৰম্ভ কৰি যিমান সামৰ্থ্য অনুযায়ী যদি হেল্প কৰিব পাৰোঁ, তেওঁলোকৰ নিশ্চয় সহায় হ'ব। আৰু যিসকলে সহায় কৰিছে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে কৰিব বুলি ভাবিছে বা কৰা নাই, আপোনালোকে প্লিজ সহায় কৰক, আপোনালোকক অনুৰোধ জনাইছোঁ। চৰ্বত বনোৱা হৈ গ'ল, এতিয়া খাওঁ অলপ। এয়া 4 গিলাচ বনাইছোঁ 4 জনৰ কাৰণে। বহুত টেষ্টি হয়। এতিয়া অলপ চয়াবিন আছিল, চয়াবিনখিনি ভাজি আছোঁ। আৰু মায়ে বাচন ধুই আছে। আৰু এইফালে ভাত হৈ গৈছে, আজি আলু পিটিকা ভাত। এতিয়া দিনৰ 2 বাজিছে। আমি ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া অলপ ৰেষ্ট ল'ম। আৰু টিকলি আহিছে, টিকলিক নিশ্চয় বহুতে চিনি পায়। টিকলিৰ লগত বোলে টিকটকৰ ভিডিঅ' বনাব লাগে। 2টামান ভিডিঅ' বনাম চাগে।
আৰু তাৰপিছত অলপ ৰেষ্ট লৈ গধূলি বাকী কামখিনি কৰিম। চ' আজিলৈ ইমানেই, গধূলিও বিশেষ একো দেখুৱাবলগীয়া নাই। চ' আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই, কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'ছবোৰ। সকলোৱে সুস্থ থাকক, সুখত থাকক, ভালে থাকক আৰু ঘৰতে থাকক, তাকে কামনা কৰিছোঁ। গতিকে আজিলৈ ইমানেই, বাই বাই।